সাংবাদিক বন্ধুসকল, আজি আমাৰ তামোলপুৰত কেইবাটাও উন্নয়নমূলক আঁচনিৰ কাম আমি আৰম্ভ কৰিলোঁ। তামোলপুৰত এখন মেডিকেল কলেজ নিৰ্মাণৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আধাৰশিলা ৰাখিছিলে। সম্পূৰ্ণ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত আৰু পুঁজিৰ অনুমোদনৰ পিছত আজি প্ৰায় 686 কোটি টকা ব্যয় কৰি আমি তামোলপুৰ মেডিকেল কলেজ নিৰ্মাণৰ কাম আজিৰ পৰা আৰম্ভ কৰিলোঁ আৰু আজিৰ পৰা ইয়াতে নন ষ্টপ কাম আৰম্ভ হ'ব। টোটেল কিমান টকাৰ ছাৰ আজি ইয়াত মই কৈ গৈ আছোঁ। দ্বিতীয়তে আমাৰ ইয়াত 247 কোটি টকা ব্যয় সাপেক্ষ পাগলাদিয়া আৰু কালা নদীৰ ওপৰত তিনিখন, এখন 980 মিটাৰ, এখন 150 মিটাৰ, এখন 30 মিটাৰত 3খন দলঙৰ কাম আৰম্ভ হ'ব। গতিকে 680 আৰু 250 কোটি যদি ধৰে তেতিয়াহ'লে কিমান হ'ব? 900 প্ৰায় 882 কিবা এটা হ'ব। ইয়াৰ লগত আমি মটংগা আৰু বাল্টি নদীৰ ওপৰত 4খন আমি দলং নিৰ্মাণ কৰিম। তাৰো আজি আধাৰশিলা ৰাখিলোঁ, সি 30 কোটি টকা ব্যয় হ'ব। ইয়াৰ লগতে তামোলপুৰত এখন মিনি ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰিলোঁ, য'ত প্ৰায় 10 কোটি টকা ব্যয় কৰা হ'ব। লগতে আজি আমি ইয়াৰ 9টা আদৰ্শ অংগনবাদী কেন্দ্ৰ আৰু 2খন আদৰ্শ স্কুল CBSE মডেলৰ, এখন নাগৰিজুলি আৰু আনখন আছিলে কুমাৰীকাটা। নাগৰিজুলি আৰু কুমাৰীকাটাত 2খন স্কুলৰ আজি আমি শুভ উদ্বোধন কৰিলোঁ। ইয়াত CBSE আৰ্হিত এই স্কুল দুখনে শিক্ষা দিব। গতিকে আজি বহুতকেইটা অনুষ্ঠানো আৰম্ভ হ'ল আৰু প্ৰায় 1000 কোটি টকাৰ উন্নয়নমূলক আঁচনিও আজিৰ পৰা আৰম্ভ হ'ল। আপুনি ভাষণ প্ৰসংগত দুটা কথা কৈছে। আজিৰ এই গৌৰৱৰ দিনটোতে অতি সোনকালে আপুনি গোটেই জিলাৰ যিমান কাৰ্যালয় আছে গোটেইখিনি কৰিব আৰু লগত বিজ্ঞান কলেজ এখন কৰাৰ কথা কৈছে। কি আমি তামোলপুৰত এখন যিহেতু মেডিকেল কলেজ হ'ল আৰু মেডিকেল কলেজত পঢ়িবৰ কাৰণে যদি হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত ছায়েন্স ষ্ট্ৰীম নাথাকে, ল'ৰা ছোৱালীটো পঢ়িব নোৱাৰিব। সেইকাৰণে আমি তামোলপুৰত বিজ্ঞান শিক্ষাৰ ওপৰত আমি জোৰ দিম। দ্বিতীয়তে আমাৰ জিলা গঠন হ'ল, কিন্তু উপায়ুক্ত আৰু SP ইয়াত কাম কৰি আছে। জিলাখনক অহা 6 মাহৰ ভিতৰত আমি পূৰ্ণাংগ ৰূপ দিম। গান্ধী মণ্ডপত আমি এটা লাইট এণ্ড ছাউণ্ড শ্ব' আৰম্ভ কৰিছোঁ আৰু সেইটো যোৱা 2 অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিলোঁ। আমি এবাৰ লাইট এণ্ড ছাউণ্ড শ্ব'টো চাম, বিষয়াসকলে মন্ত্ৰীসকলেও চাব আৰু লগতে লাইট এণ্ড ছাউণ্ড শ্ব'টো জনপ্ৰিয় হ'ব। আমি চোৱাৰ পিছত নিশ্চয় ৰাইজেও তাক চাব আগ্ৰহ কৰিব। আৰু আমি যিহেতু বিকাশৰ এটা পষেকত আছোঁ, এটা খুব আমাৰ কাৰণে এটা পবিত্ৰ সপ্তাহ বা পবিত্ৰ পষেক, গতিকে এই দিনটোত আমি গান্ধী মণ্ডপত বহিয়ে কেবিনেটখন কৰিব খুজিছোঁ। লাহে লাহে যাতে গান্ধী মণ্ডপত আৰু এনেকুৱা ভাল অসমৰ উন্নয়নৰ লগত জড়িত কাম কাজবিলাক হয়। গান্ধী মণ্ডপটো যাতে এটা ভাইব্ৰেণ্ট অনুষ্ঠান হয়, তাত ধুনীয়া মিউজিয়াম এটাও কৰা হৈছে। নহ'লে অকল মাত্ৰ 2 অক্টোবৰত ৰাইজ গান্ধী মণ্ডপত যায়, 1 ঘণ্টা থাকে আৰু তাৰ পিছত গোটেই বছৰটো গান্ধী মণ্ডপটো পাহৰি যায়। দিল্লী নিৰ্বাচনত এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপিৰ যথেষ্ট উত্থান আছে, যদিও আপে চৰকাৰ বনাব কিন্তু বিৰোধীৰ ভূমিকা যথেষ্ট সবলভাৱে সকলোৱে কৈছিল যে বিজেপিয়ে 60-70খন আসন পাব আৰু বিজেপিয়ে যথেষ্ট আগুৱাই গ'ল। হয়তো গুজৰাট আৰু হিমাচলৰ ইলেকশ্যন নাথাকিলে আমি হয়তো একেবাৰে আৰু আগলৈকে যাব পাৰিলোঁহেঁতেন। অহাকালিও গুজৰাটত খুব ভাল ৰিজাল্ট হ'ব বুলি আমি আশা কৰিছোঁ, কিন্তু এটা কথা যে 5 বছৰত বহুতবিলাক মাজে মাজে ইলেকশ্যন হৈ থাকিব। এটা কথা গোটেই ইলেকশ্যনৰ পৰা এটা কথা আমি ধৰিব পাৰোঁ যে মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা ঊৰ্ধ্বমুখী হৈ আছে, জনপ্ৰিয়তা বাঢ়ি গৈ আছে প্ৰতিটো দিনত। ছাৰ BTRত 125খন অপ্ৰাদেশিত হাইস্কুল আছে, তেওঁলোকেতো সুধি আছে এই বিষয়বিলাক প্ৰমোদ বড়ো ডাঙৰীয়া। আৰু এটা মই লাষ্ট তামোলপুৰৰ এটা ডাঙৰ সমস্যা মানুহখিনি কৈ আছে, হাতী মানুহৰ সংঘাতটো ছাৰ ডাঙৰ এটা সমস্যা। এইটো এটা বহুত ডাঙৰ সমস্যা আৰু পানেৰীটো হাতীৰ বহুত ডাঙৰ, হাতীবিলাক এখন বাগানতে বন্ধ হৈ আছে। আমি ফৰেষ্টৰ লগত পাতি আছোঁ যে কি কৰিব পাৰি, কিন্তু হাতীবিলাকটোতো মাৰিবও নোৱাৰি, তেওঁলোকক
খেদিব লাগিব এটা জংঘলৰ ফালে, জংঘলো কমি আহি আছে। সমস্যাটো দেখা যাওক কেনেকৈ কৰিব। ছাৰ অন্য এটা কথা সুধিব বিচাৰিছোঁ অকণমান 19 ডিচেম্বৰলৈকে বিকাশৰ এটা প্ৰজেক্টটো চলিব, 11খন জিলাত সামৰি লোৱা হৈছে প্ৰথম পৰ্যায়ত, তাৰপাছত সকলোবোৰ জিলাই অন্তৰ্ভুক্ত হ'ব। ইয়াৰ পিছত 5 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈ আৰু 11-12খন জিলাত আমি তিনিটা পৰ্যায়ত হ'ব আৰু শেষত বৰাক উপত্যকা। গতিকে 31 মাৰ্চৰ আগতে বা ফেব্ৰুৱাৰীৰ আগতে আমি গোটেই অসমতে সকলোতে 1000 কোটি টকাৰ আঁচনি নহ'ব, ক'ৰবাত 200 কোটি, ক'ৰবাত 400 কোটি, ক'ৰবাত 1000 কোটি, এই ধৰণে আমি আগবাঢ়িম। এটা বিষয় আপোনাৰ আগত দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, আন্তঃগাঁথনি যথেষ্টখিনি আপুনি কাম কৰি আছে। আজিৰ পৰা 3-4 বছৰ পূৰ্বে বহুখিনি পশু চিকিৎসালয়, ৰাজ্যিক পশু চিকিৎসালয় আন্তঃগাঁথনি উন্নয়ন কৰা হৈছিল, বিল্ডিং বহুখিনি উজনি অসমত হৈ গ'ল, কিন্তু আজিলৈকে মুকলি নহ'ল। তাত সুৰাৰ বটল কিন্তু পোৱা গৈছে। ছাৰ মই এবাৰ অতুল বৰা ডাঙৰীয়াক সুধিম, তেখেতে কেবিনেটত কথাটো কেতিয়া উল্লেখ কৰা নাই, মই এবাৰ খবৰ লৈ ল'ম।